লৰুলাংছ পথ সম্প্ৰসাৰণ অব্যাহত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিদৰ্শন কৰি নতুনকৈ পুনঃ নিৰ্মাণ হ'ব লগা পথৰ অৱস্থাৰ বুজ ল'লে। বছৰে বছৰে প্ৰবল বানৰ কবলত পৰা ৰংফাৰকং LP স্কুল পুনঃ নিৰ্মাণৰ কাম এতিয়াও হৈ উঠা নাই। আগন্তুক বাৰিষাত হ'ব লগা ভয়ংকৰ বিপদৰ কথা ভাবি কঁপি উঠিছে স্থানীয় ৰাইজ। হানজাংলাংছত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাত সম্পূৰ্ণভাৱে যায় অমৃত শ্বাহ নামৰ লোকজনৰ বাসগৃহ। বিদ্যুৎ পৰিবাহী তাৰত হঠাৎ অধিক বিদ্যুৎ সৰবৰাহ হোৱাত ফুটি যায় আৰু নিমিষতে চানি ধৰে জুয়ে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ডিফু নগৰক সৰ্বাংগ সুন্দৰ কৰি তোলাৰ অংশৰূপে ডিফু লৰুলাংছ পথ সম্প্ৰসাৰণ কাৰ্য অব্যাহত আছে। পথ সম্প্ৰসাৰণ কৰিবলৈ গৈ দুয়োকাষে ব্যক্তিগত ঘৰ, ভেটি, ব্যৱসায় প্ৰতিষ্ঠান খহাবলগীয়া হৈছে। দেওবাৰে এই অৱস্থাৰ বুজ ল'লে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ক'বই লাগিব, কাৰ্বি স্বায়ত্তশাসিত পৰিষদত বিজেপি চৰকাৰৰ আমোলত এটা ডিফু নগৰ অন্তত চকুত লগা ধৰণে কিছু পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনৰ অংশৰূপে ডিফু লৰুলাংছ পথৰ সম্প্ৰসাৰণ কৰিবলৈ লৈছে। এই সম্প্ৰসাৰণ কাৰ্যৰ স্বাৰ্থত পথৰ দুয়োকাষে থকা ব্যৱসায় প্ৰতিষ্ঠানকে ধৰি ব্যক্তিগত ঘৰ, ভেটি তথা দেৱাল জেচিবিৰে খহাবলগীয়া হৈছে আৰু এই কাৰ্য তদাৰকী কৰিছে স্বয়ং মুখ্য কাৰ্যবাহী সদস্যই। হয়, সমগ্ৰ ডিফু নগৰক জাকজমক কৰি তুলিবলৈ যথেষ্ট প্ৰচেষ্টা কৰিছে চৰকাৰে। যদিও এই জাকজমকতাৰ আয়ুসকাল কিমান হয় সেয়া অনাগত সময়তহে দেখিলেহে লিখিব পৰা যাব। আপোনালোকে শূন্যত ওলমা বেবিলেণ্ড বাগিচাৰ নাম নিশ্চয় শুনিছে, কিন্তু কেতিয়াবা আপোনালোকে শুনিছেনে অথবা দেখিছেনে শূন্যত ওলমা এখন LP স্কুলৰ নাম? নিশ্চয় শুনা নাই অথবা দেখা নাই, কিন্তু আমি এই প্ৰতিবেদনত দেখুৱাম শূন্যত ওলমা এখন LP স্কুল আছে আমাৰ কাৰ্বি আংলঙতে। চাহক এই প্ৰতিবেদন। এই অতুলনীয় অথচ দুখজনক দৃশ্য এখন LP স্কুলৰ। আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে শূন্যত প্ৰায় ওলমি আছে এইখন LP স্কুল। স্কুলখনৰ নাম হৈছে ৰংফাৰকং LP স্কুল। 1971 চনতে স্থাপিত। বৰ্তমান পূব কাৰ্বি আংলং জিলাৰ চামেলাংছ শিক্ষা খণ্ড অন্তৰ্গত এইখন ৰংফাৰকং LP স্কুল। প্ৰত্যেক বছৰে বাৰিষা হ'লে বানপানীৰ কবলত পৰে এইখন LP স্কুল। বাৰিষা অহা মানেই শ্ৰেণী প্ৰায় বন্ধ কৰিবলগীয়া হয়। ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো শিক্ষা বিভাগে লক্ষ লক্ষ টকাৰ খৰচ কৰি দুটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰিলে, মূল্যৱান সময় অপব্যয় কৰিলে। যদিও শিক্ষা গ্ৰহণৰ পৰিৱেশ তথা গুণাগুণ পূৰ্বতকৈ কোনো গুণেই উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই। যি কি নহওক, স্কুলখন বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ কাৰ্বি স্বায়ত্ত পৰিষদে স্কুলখনৰ নতুন বিল্ডিং নিৰ্মাণ কৰা আঁচনি লোৱা হৈছে আৰু সেইমতে ঠিকাদাৰে স্কুল ভৱনটি নিৰ্মাণৰ কাম আগবাঢ়িলে যদিও আজি কুপতি অৰ্ধ সমাপ্তি অৱস্থাতে এইদৰে পেলাই থৈছে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰতি বিজেপি চৰকাৰৰ চৰম দায়সৰা আৰু আটাইতকৈ নিকৃষ্ট দায়িত্ব পালন। এই সন্দৰ্ভত তুলিৰাম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলঙে কি ক'ব? বিশেষ প্ৰতিবেদক কাট নিউজ। হানজাংলাংছত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাই মাউণ্টেইন ইংলিছ LP স্কুলৰ সমীপত এখন ঘৰত শনিবাৰে বিয়লি প্ৰায় 6:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। এই ঘটনাত সম্পূৰ্ণৰূপে যায় অনিল বিশ্বাস নামৰ লোকজনৰ ঘৰ। পৰিয়ালৰ সদস্যসকলৰ প্ৰাণৰ একো হানি নহ'লেও উদ্ধাৰ কৰিব পৰা নগ'ল ঘৰুৱা সা সামগ্ৰী। এই ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে ঘৰৰ বিদ্যুৎ পৰিবাহী তাৰত হঠাতে উচ্চ ভল্টেজ আহি যোৱাত ভয়ংকৰ শব্দৰে ফুটি যায় আৰু লগে লগে চানি ধৰে জুইৰ লেলিহান শিখা। ঘটনাৰ আকস্মিকতাত জুইৰ পৰা উদ্ধাৰ কৰিব পৰা নগ'ল ঘৰুৱা সা সামগ্ৰী। কোনোমতে পৰিয়ালৰ সদস্যসকল জুইৰ পৰা ৰক্ষা পৰে। ইপিনে
এই অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী আহে যদিও বেয়া পথৰ বাবে আটবাটতে ৰৈ যাব লগা হয় সময়মতে অগ্নি নিৰ্বাপন বাহিনী আহি নোপোৱাত সম্পূৰ্ণৰূপে যা যায় বাসগৃহটি অৱশ্যে বোকাজনৰ পৰা আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আনপিনে থকা ঘৰত জুইত জাহ যোৱাত পৰিয়ালৰ লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰৰ অৱস্থা বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কেন্দ্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হোৱাৰ লগে লগে প্ৰথম পদক্ষেপ আছিল স্বচ্ছ ভাৰত অভিযান তেওঁ নিজেই দিল্লী মহানগৰীত নামি সাফাই অভিযান কৰিছিল পৰৱৰ্তী সময়ত পুৰণি নোট সলনি কৰি নতুন নোট ছপা কৰি নতুন নোটত স্বচ্ছ ভাৰত অভিযান আৰু এক কদম স্বচ্ছতা কি ওৰ বুলি লিখি ছপাইছিল আৰু লগে লগে দল সংগঠনসকলে ওলাই আহি চৰকাৰী বা বেচৰকাৰীভাৱে সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিছিল এই ক্ষেত্ৰত পিছপৰা নাছিল কাৰ্বি আংলং বিজেপি দলৰ লগতে জিলা প্ৰশাসন তথা চৰকাৰী বিভিন্ন বিভাগীয় কৰ্মচাৰীসকলেও কিন্তু সময় বাগৰাৰ লগে লগে ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে কাৰ্বি আংলং জিলাৰ বহু ঠাইত জিলা বিজেপিয়ে পাহৰি গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহান আদৰ্শ আৰু তাকে প্ৰমাণ কৰি দেখুৱাই দিলে শেহতীয়াকৈ লোকসভা নিৰ্বাচন প্ৰচাৰ চলোৱাৰ উদ্দেশ্য আয়োজন কৰা বৃহৎ সভাত আৱৰ্জনাৰ দম সৃষ্টি কৰা কাণ্ডই কিন্তু ক'ত সৃষ্টি কৰিলে এই আৱৰ্জনা জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ডিফু নগৰখনক সৰ্বাংগ সুন্দৰ তথা পৰিষ্কাৰ ৰখাৰ লক্ষ্যৰে ক্লিন কাৰ্বি আংলং মিছনৰ বেনাৰত ডিফু নগৰ সমিতিৰ উদ্যোগত আৰু অসম মিডিয়া ট্ৰাষ্টৰ সহযোগত ৰূপায়ণ কৰা হয় স্বচ্ছতা হি সেৱা কাৰ্যসূচী ডিফু বজাৰ এলেকাত ডিফু নগৰ সমিতিৰ অধ্যক্ষ ৰাক্ৰৰ নেতৃত্বত ৰূপায়ণ কৰা এই সাফাই কাৰ্যসূচীত প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং 4 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সাধনা ৰংপিপি প্ৰমুখ্যে বহু সচেতন নাগৰিক তথা যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই প্ৰগ্ৰামটো কভাৰ কৰাৰ কাৰণে আৰু গোটেই ৰাইজক সকলো ডিফু বাহিয়ে আজি আহিছে ক্লিন কাৰ্বি আংলং বা স্বচ্ছ ভাৰত অভিযান যোনটো তাত যোগদান কৰাৰ কাৰণে আমি যোৱাবাৰ যোনটো ফেব্ৰুৱাৰী মাহত সেই প্ৰগ্ৰামৰ কণ্টিনিউশ্যন হিচাপে আজি পুনৰ এই ক্লিন ডিফু টাউন আৰু ৰিভাৰ সেই প্ৰগ্ৰামটো লৈছোঁ আৰু যোনটো আমাৰ ক্লিন ইণ্ডিয়া স্বচ্ছ ভাৰত সেইটো ভাগ হিচাপে কাৰ্বি আংলঙৰ যোনটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল টুৰিজম সংস্থাৰ নেতৃত্বত ক্লিন কাৰ্বি আংলং মিছন সেইটো অংশ হিচাপে আমি আজি প্ৰগ্ৰামটো লৈছোঁ আৰু ভৱিষ্যতেও লৈ থাকিম আমি যিটো নেকি চাফাই অভিযান বা চাফাই কৰ্মচাৰীসকলক এনকাৰেজমেণ্ট দিবলৈ এইটো আমি প্ৰগ্ৰামটো লৈছোঁ আৰু দ্বিতীয়তে সকলো ডিফু টাউন বা গোটেই চহৰৰ দোকানীসকলক বা গোটেই ডিফু টাউন ৰাইজক কনচিয়াছনেছ আনিবলৈ বা সহযোগ দিবলৈ এই প্ৰগ্ৰামটো লৈছোঁ আনপিনে বাৰিষাৰ প্ৰাক মুহূৰ্তত 2 এজাক বৰষুণ পৰোঁতেই পূৰ্বৰে পৰা অসাৱধানবশতঃ একাংশ চেতনাহীন লোকে যধে মধে পলিথিন বেগ প্লাষ্টিক সামগ্ৰীকে ধৰি জাবৰ জোঁথৰ পেলোৱাত নলা নৰ্দমাৰে বৰষুণৰ অতিৰিক্ত পানী বৈ ওলাই যাব নোৱাৰা অৱস্থা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত কিনকিনীয়া এজাক বৰষুণতে নগৰ পথ উপপথ ব্যক্তিগত ঘৰ কলনীৰ ঘৰ নিৰ্মীয়মান পথ বজাৰ এলেকা আদিত প্লাবিত হৈ পৰে সেয়ে এইসমূহ বিশেষ ঠাই পৰিষ্কাৰ কৰাৰ লগত চাফাইৰ দিশত সজাগতা প্ৰদানৰ অংশৰূপে ডিফু নগৰ সমিতিয়ে মাজে মাজে এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায় যদিও পৰিকল্পনা মতে চাফাই অটুট নাথাকে বহু লোকে নলা নৰ্দমাকে পেলনীয়া সামগ্ৰী তথা জাবৰ জোঁথৰ পেলোৱা স্থান হিচাপে নিৰ্বাচন কৰি লোৱা পৰিলক্ষিত হয় এই সন্দৰ্ভত ডিফু নগৰ সমিতি তথা জিলা প্ৰশাসনৰ জৰিয়তে পলিথিন বেগ ব্যৱহাৰ নকৰিবলৈ বা কৰিলেও কেৱল ডাষ্টবিনতহে পেলোৱাৰ বাবে ডিফু নগৰবাসীক কড়া নিৰ্দেশ দিয়াৰ পক্ষপাতি গ্ৰহণ কৰা দেখা যায় একাংশ সচেতন নাগৰিকক সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet.
Kisan Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰিৰ মজিয়ালৈ কাকনো বুলিবা ককা হয় কংগ্ৰেছৰ 15 বছৰীয়া বিকাশৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ নহল প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ প্ৰতিবাদ তুলি ৰাইজে শাসনৰ বাকজৰি তুলিলে পৰিৱৰ্তনকামী বিজেপিৰ হাতত যদিও পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি মাথোন মেলে মিটিঙে তথা মিটিং অনুষ্ঠিত স্থানৰ আকাশ বতাহৰ মাজত আবদ্ধ হৈ থাকিল 2016 চনৰ বিধায়ক পুঁজিৰ 14 লাখ টকাৰ ব্যয় সাপেক্ষে লাংহিন পৰিষদীয় সমষ্টিৰ ঢেণ্টাঘাটৰ ঢেণ্টাগাঁও বিনিহানছে গাঁৱৰ হৈ চামেলাংছলৈ নিৰ্মীয়মান পথ এতিয়া অৰ্ধসমাপ্তি অৱস্থাত পৰি আছে স্থানীয় ৰাইজৰ অভিযোগ এই পথ নিৰ্মাণৰ নামত সমুদায় ধন ঠিকাদাৰে আত্মহাত কৰি পেলাইছে চাহক এই প্ৰতিবেদন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত বিকাশৰ এয়া চৰম পয়া লগা ৰূপ লাংহিন পৰিষদ সমষ্টি এলেকাৰ বৃহত্তৰ ঢেণ্টাঘাট এলেকাৰ এটা সুচল পথৰ প্ৰয়োজন তথা সমস্যা আছিল অঞ্চলটোৰ দীৰ্ঘদিনীয়া দাবী বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণৰ অৰ্থে আজিৰে পৰা 3 বছৰৰ আগতে বিধায়ক পুঁজিৰ 14 লাখ টকা ব্যয় সাপেক্ষে ঢেণ্টা ইংটি গাঁও বিনিহানছে গাঁৱৰ হৈ চামেলাংছলৈ পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে ঠিকাদাৰে যদিও পথটি নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ অভিজিৎ ৰংহাঙে ইটো সিটো অজুহাতত আজি 3 বছৰ অতিক্ৰম হৈ যোৱাটো পথটিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নামকে লোৱা পৰিলক্ষিত নহল la ঢেণ্টাঘাট tu samilangso via kramsa gao la sotwara bangke non het pen kalilo ho SBC a sarkar din hudla black topping ji pula metal nang thoklo ajha ka joke 2 kut an thoklo ajha ka joke 1 kut sen travel thoklo lamat engton koklo ala sopen congress a sarkar din nang lilo akala sopen kington koklo akela non a sarkar din hoda bangta kalilang la so kalilang mane hala congress a sarkar din hud inut a contractor obijit ronghang pu sen gravel heavy sen gravel pu ঢেণ্টাঘাট tu samilangso akela amount bangke 14 lakhs 84,000 la so bangke la so tubar ke nang thok thepin lo tamia bill bangke endelo ne go so ne la bang chin delo bill ke pon ke 25 May 2000 kon ho 16 miong 17 miong lomsi la so bill bangke dak subdivision pen pon delo আনহাতে পথ নিৰ্মাণৰ নামত সমুদায় ধন ঠিকাদাৰ ৰংহাঙে উদৰস্ত কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে
সাংবাদিকৰ আগত এই বুলি ব্যক্ত কৰে যে নিৰ্মাণ কাৰ্য তদাৰক কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি তৰেন্দ্ৰ ব্ৰহ্ম CM তুলিৰাম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলঙৰ কোনো প্ৰতিনিধি উপস্থিত হোৱা নাই যি পথ অঞ্চলটোৰ ৰাইজৰ বাবে অতি প্ৰয়োজনীয় বজাৰ সমাৰ সৰু সুৰা বেহা বেপাৰ আদিকে ধৰি ৰোগী গৰ্ভৱতী মহিলা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অহা যোৱাৰ বাবে একমাত্ৰ পথ যদিও আজিলৈকে পথ নিৰ্মাণৰ আৰম্ভণি অৱস্থাতেই থকাত একে অসুবিধা তথা দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে ৰাইজে সেয়ে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰি বাৰিষা অহাৰ আগে আগে পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে বিজেপিৰ নেতৃত্বাধীন বিজেপি চৰকাৰক অনুৰোধ কৰিছে স্থানীয় ৰাইজে মংগল ইংঘে ৰিপৰ্ট কাট নিউজ বৰ্তমান বিভিন্ন নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ তথা ব্যৱহাৰ কবলত পৰি সমাজক তললৈ পৰিচালিত কৰাৰ বিপৰীতে একাংশ উদীয়মান যুৱক যুৱতীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ তিনিমহীয়া সাংস্কৃতিক অধ্যয়নৰ কাৰ্যসূচীৰ অংশৰূপে এই চাম যুৱক যুৱতীসকলে বিভিন্ন প্ৰাকৃতিক সাংস্কৃতিক অধ্যয়নৰ লগতে জিলা সমাজ কল্যাণ বিভাগৰ অধীনত বিৰলাস্থিত অনাথ আশ্ৰম আৰু ছাত্ৰাবাসত অনাথ তথা নিৰাশয় ছাত্ৰসকলৰ সৈতে মিলিত হৈ বিভিন্ন শিক্ষামূলক বিষয়ৰ ওপৰত অন্তৰংগ আলাপত মিলিত হয় উল্লেখযোগ্য যে সাংস্কৃতিক অধ্যয়ন কাৰ্যসূচীৰ অংশৰূপে একাংশ ছাত্ৰ তথা ছাত্ৰীসকলে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা সাংস্কৃতিক বিষয়ৰ সৈতে জড়িত বিষয়বস্তুৰ লগতে প্ৰাকৃতিক ভিন্ন অনুষ্ঠানৰ অধ্যয়ন কৰিছে এইলৈ উদীয়মান ছাত্ৰী তথা সংবাদ জগতৰ কৰ্মী মনিকা মিলিকপি আৰু হাৰমনি বেৰ নেতৃত্বত এছাম উদীয়মান যুৱক যুৱতীসকলে বিৰলাস্থিত এই অনাথ আৰু নিৰাশয় শিশুৰ বিদ্যালয়ৰ ছাত্ৰসকলৰ সৈতে মিলিত হয় শিক্ষা বিষয়ক বিভিন্ন দিশ আলোকপাত কৰি মনোৰঞ্জনৰ মাজেৰে শিক্ষা অধ্যয়ন কৰাৰ পৰামৰ্শ প্ৰদান কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ